নমস্কাৰ পল্লৱী ব্লগছৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো দিনটোৰ পৰা ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ। এতিয়া বাজিছে আপোনালোকৰ 8:15। মই এতিয়া ষ্টাৰ্ট কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব। আজি এতিয়া একাপ খাই লওঁ। চাহকাপ খাই লওঁ। এয়া সন্ধিয়াৰ চাহকাপ আৰু চাহকাপ খাই লওঁ। তাৰপিছত আপোনালোকক কি কৰোঁ মই দেখুৱাই যাম। আজি মই ভিডিঅ'টো যিহেতু দিনত ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ, এতিয়া সন্ধিয়াৰ পৰাই কৰিছোঁ। আজি আমাৰ ঘৰত লোকেল মাংস অনা হৈছিলে আৰু সকলোৱেতো জানেই কেনেদৰে বনায়, আৰু মইনো আমাৰ ঘৰতনো কেনেদৰে আমি মাংস বনাওঁ তাকে আপোনালোকক দেখাম অলপ। আৰু আজি মাংসটো মই নবনাওঁ, বায়ে বনাব, আপোনালোকক দেখাম। আৰু তাৰ বাবে মই বাক অলপ সহায় কৰি দিছোঁ। আদা নহৰু গুচাই দিছোঁ, অলপ আলু চালু কাটি দিছোঁ আৰু বায়ে বনাব। মই খালি হেল্পাৰ লাগি দিছোঁ আৰু আপোনালোকক দেখাম ভিডিঅ'টো কেনেকুৱা হৈছে জনাব। আৰু লোকেল মাংসৰ লগত আছে আজি পোলাও ডিনাৰ, আপোনালোকক দেখাম। মই নবনাওঁ কিন্তু বায়ে বনাব, আৰু কেনেকুৱা হৈছে চাই পেলাই ক'ব। বনোৱা সকলোৱে জানেই বনাবলৈ, আৰু মই ইমান ভালদৰে নাজানো বনাবলৈ, তথাপিও কেতিয়াবা চেষ্টা কৰিম আপোনালোকক দেখাবলৈ। আজি কিন্তু বায়ে বনাব। আজি একদম চিম্পল পোলাও বনাব। একো দিয়া নহয়, একদম চিম্পল হ'ব। আৰু কুকুৰা মাংস তাৰ বাবে লৈছোঁ আমি আধা কেজি জহা চাউল। এইখিনি আগত তিয়াই থোৱা আছিলে। আৰু লৈছোঁ পিঁয়াজ, 2টা পিঁয়াজ আৰু 5টা ইলাচি, 3 টুকুৰা দালচেনি, 3টা লং আৰু অলপমান জিৰা। আৰু আপোনালোকক এতিয়া দেখাই যাম। এতিয়া প্ৰথমতে দিছোঁ ৰিফাইন, তাৰপিছত আৰু লগতে 1 চামুচ গৰু ঘিউ দিয়া হৈছে। ইয়াৰ পিছত 2 চামুচ চেনি দিয়া হৈছে। ৰঙা হোৱালৈকে আমি গৰম কৰিব লাগিব। তাৰপিছত আমি এইডোখৰটো কাটি দিবি ন, চেনি ৰঙা হ'ল। এতিয়া ইয়াতে দিছোঁ আমি কেইটামান জিৰা, গোটা জিৰা। ইয়াৰ পিছত লং, ইলাচি আৰু গৰম মছলাখিনি আমি দি দিলোঁ। চাব যাতে গেছৰ ফ্লেমটো কম হৈ থাকে, নহ'লে গৰম মছলাখিনি জ্বলিও যাব পাৰে। অলপ আমি এনেদৰে লৰাই দিম। তাৰপিছত দিলোঁ আমি পিঁয়াজখিনি ব্ৰাউন হোৱালৈকে আমি ভাজি থাকিব লাগিব। কিন্তু এটা কথা মনত ৰাখিব, গেছৰ ফ্লেমটো সদায় কমাই ৰাখিব গৰম মছলাখিনি দিয়া সময়ত। এতিয়া আমি এনেদৰে ব্ৰাউন হোৱালৈকে আমি ভাজি থাকিব লাগিব। 1 চামুচ আদা নহৰুৰ পেষ্ট দিছোঁ। এইখিনিও ভাজি থাকিব লাগিব। আদা নহৰুৰ কেঁচা গোন্ধটো নোযোৱালৈকে আমি ভাজি থাকিব লাগিব। এইখিনি ভজা আমাৰ হৈ গৈছে। এতিয়া আমি চাউলখিনি ইয়াতে দি দিম। অকণমান লৰাই জাষ্ট মিল হোৱালৈকে, তাৰপিছত আমি ইয়াতে পানী দি দিম। এতিয়া আমি ইয়াত পানী দি দিলোঁ। তাৰপিছত আমি এটা হুইচেল অহালৈকে এইখিনি ৰখাব লাগিব। এটা হুইচেল মৰাৰ পিছত আমি বহাই দিম। পানী দিয়াৰ পিছত আমি গেছৰ ফ্লেমটো বহাই দিলোঁ। এয়া মই মাংসৰ কাৰণে এতিয়া পিঁয়াজ কাটি আছোঁ। আমাৰ মাংস 700 গ্ৰাম হয়, আৰু তাৰ বাবে আমি কেৰাহী গৰম হ'ল। তাৰপিছত দিছোঁ তেলখিনি গৰম হোৱালৈকে এতিয়া আমি পিঁয়াজ দি দিছোঁ ইয়াত। এতিয়া দিছোঁ আদা নহৰু পেষ্ট,
এতিয়া আমি ইয়াত মাংসখিনি দি দিলোঁ মাংসখিনি অলপ ভাজি ল'ব লাগিব লগতে আমি এতিয়া মছলাখিনি দি দিম প্ৰথমে জিৰা পাউডাৰ দিছোঁ 2 চামুচ আৰু ৰেড চিলি দিছোঁ 1 চামুচ গৰম মছলা 2 চামুচ এতিয়া এইখিনি সব মিহলাই আমি ভাজিম আমি 2 চামুচ সস দিছোঁ টমেটো সস এতিয়া আমি আলু দি দিছোঁ ইয়াতে এতিয়া পাকঘৰৰ পৰা আহি অলপ আগফালে বহিছোহি মোৰ চেনেলটো যদি কোনোবাই নতুনকৈ চাই আছে তেন্তে মই সকলোকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব চাওক আমাৰ পোলাও ৰেডি হৈ গৈছে কিমান ধুনীয়া হৈছে একদম এটা হৈছে চব বহুত ধুনীয়া হৈছে আৰু এতিয়া আমি ইয়াত মাংসত পানী দি দিম পাঁচটামান ইলাচি দি উতলালৈকে আমি ইয়াত আকৌ ঢাকি দিম এয়া আমাৰ মাংস হৈ গ'ল খাই পেলাই জনাম কেনেকুৱা হ'ল আপোনালোকক ভিডিঅ'টো চাই থাকিব শেষৰলৈকে আমাৰ ৰাতিৰ ভাত হৈ গ'ল তেন্তে আমি ভাতটো খাই লওঁ আৰু আজি মাংসটো সঁচাকৈ বহুত টেষ্টি হৈছে ভাতটো খাই আকৌ লগ পাই আছোঁ আমাৰ খাই হৈ গ'ল এতিয়া 10:30 বাজিছে ময়ো শুম আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে তেন্তে লাইক এটা কৰিব আৰু কমেন্ট এটা কৰি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ধন্যবাদ